Guys, good morning. আজি হৈছে 4 জানুৱাৰী আৰু আজি এতিয়া ৰাতিপুৱাতে ওলাইছো। এতিয়া 7:30 বাজা নাই 7টা বাজি গৈছে। আমি পিকনিক যাব ওলাইছো আৰু ক'ত যাওঁ কি কৰো দেখাই যাম আপোনালোক সকলোকে। ভিডিওটো শেষলৈকে চাব, চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু আশা কৰিছো আপোনালোক সকলোৱে ভাল, আমাৰো ভালেই যেনিবা। বলকচোন এতিয়া যাওঁ। আমি সব এতিয়া ওলাই কৰি আজৰি। ইয়া নাই লোৱা। নাই লোৱা। নললো এটা কিনি ল'ব লাগিব তাৰপৰা। এয়া সকলো ৰেডি, গাড়ী এখন আৰু এয়া মানুহবোৰ সব ৰেডি হৈ আছে ওলাই। তাকে যাওঁ, চাই যাব ভিডিওটো শেষলৈকে। যাত্ৰা আৰম্ভ হ'ল আৰু এয়া আৰু এইফালে এয়া আহি আছে ৰানুহঁত, তাকে ৰখিছোঁ আমি। চাই যাওঁ ভিডিওটো। শিলঘাট পালোহি, এইফালে কামাখ্যা দেৱালয় যাম এতিয়া। আৰু এইফালে ব্ৰহ্মপুত্ৰ এয়া মৰাপাট কল শিলঘাটৰ। এয়া শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ৰ মেইন গেটখন। আমি মন্দিৰলৈ আগবাঢ়িছোঁ। কামাখ্যা মা মন্দিৰলৈ আহি আছোঁ। ভাগৰ লাগি গৈছে। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাওক। সেইফালে আহি আছে। কি হ'ল ভণ্টিক ধৰিব লগা হৈছে? আহিবই পৰা নাই। এয়া পাইছোহি আহি। ভিতৰত কেমেৰা কৰিব দিয়ে নিদিয়ে ঠিক নাই, দেখাব পাওঁ নে নোৱাৰোঁ। ভাগৰ লাগি গৈছে। এয়া মেইন মন্দিৰ ভাগ। ভিতৰত ভিডিঅ' কৰিবলৈ নিদিব, কেমেৰা এলাও নাই। তাৰ কাৰণে যিমানখিনি পাৰোঁ মই দেখুৱাম বাৰু অকণ অকণকৈ। নদীখন চাওঁ, ইমান ধুনীয়া লাগিছে, চব গৈ আছে। ব'লা এখন ব'লা। পিছফালে এয়া নদী, এয়া ব্ৰহ্মপুত্ৰ নদী, ইমান ধুনীয়া পৰিৱেশ। এয়া আমি পিকনিক প্লেচ পালোহি। তাৰ অকণমান ভিডিঅ' দেখাইছোঁ আপোনালোকক। এয়া আমি সকলো একেলগে বহি আছিলোঁ।
কেতিয়াবা উজাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক সেয়া ত্ৰিশূলধাৰী মন্দিৰ পালোহি তুমি জিকিলা আমি পিকনিক তাতে খাইছিল মানে খোৱা যোগাৰ কৰিছোঁ আৰু ইয়াত এনেই এবাক চাব আহিছোঁ মন্দিৰ ভাগ উজাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো তৃষাৰে বান্ধে